আমাৰ এগেইনষ্ট পাৰ্টিয়ে বহুতো জেগাত এনেকৈ দমাদমি এনেকৈ বহুত কাম তেওঁলোকে কৰিবলৈ বিচাৰি আছিলে। তো যিহেতুকে এখন টাউনৰ মাজমজিয়াত আমি ভবা নাছিলোঁ যে আমাৰ EMৰ BJPৰ পৰা যোন EM অৰূপ কুমাৰ দে তেওঁৰ ঘৰত কিবা এটা ওৱান কাইণ্ড অফ ৰেচিডেণ্ট এখন ইয়াত আহি তেওঁলোকে এনেকৈ উপদ্ৰৱ কৰিব। আৰু আমি শুনামতে ইয়াতে কেণ্ডিডেট BPFৰ নিজে ইয়াতে উপস্থিত আছিল। তেওঁৰ নেতৃত্বত মই শুনাত তেওঁৰ নেতৃত্বত বহুতো গাড়ী ইয়াতে আহি ভাংচুৰ কৰিলে আমাৰ EMৰ গাড়ীকেইটা। আৰু মানুহক ইয়াতে এইটো অঞ্চলত যিকেইজন মানুহ ইয়াতে শান্তিপ্ৰিয় মানুহ আছে, এই জেগাটোৰো নাম শান্তিনগৰ, ইয়াতে আহি উপদ্ৰৱ কৰি তেওঁলোকে ওলাই গ'ল। এইখন BJP দলৰ পৰা আমি গৰিহণা দিছোঁ। আৰু আমাৰ যিখিনি এডমিনিষ্ট্ৰেশ্যন আছে, ইলেকশ্যন কমিশ্যন আছে, তেওঁলোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এইখনৰ ওপৰত তেওঁলোকে যাতে বিহিত একশ্যন লয় আৰু একোটা ল'ৰা যোন ইয়াতে কিবা মানুহ ইয়াতে জড়িত আছে তেওঁলোকক যাতে উচিত শাস্তি দিয়া হয় আইনগতভাৱে। আচ্ছা, গাড়ী চাই কিবা ভাঙিছে নেকি? কি দেখি? হয়, দুটা গাড়ী ভাঙিছে। মই আহি পোৱাৰ লগে লগে মই চালোঁ যে দুটা গাড়ী ইয়াতে ভাঙিছে। এটা অকণমান আগতে পুলিচে তেওঁলোকৰ হেফাজতত লৈ গ'ল আৰু বাকী এডমিনিষ্ট্ৰেশ্যন ইয়াতে উপস্থিত আছে। ময়ো জাষ্ট অকণমান আগতে আহি পালোঁ, ময়ো বাহিৰত আছিলোঁ। তো মই যিখিনি আহি চালোঁ যে এইখিনি অৱস্থা এটা ৰেচিডেঞ্চিয়েল এৰিয়া, ইয়াতে ইমান মানুহ লৈ আহি ইয়াতে এইবোৰ কাম কৰাটো, বিং এন MLA তেওঁ ইমান বছৰ আছিলে, তেওঁ প্ৰট'কল জানে। তেওঁ যদি কিবা এনেকৈ খবৰ পাইছে, তেওঁক যদি কোনোবা কৈছে, তেওঁ পুলিচক জনাব লাগিছিলে। বাট হাউ অৰ ৱাই শ্বি কেম টু অল দ্য কেডাৰ্ছ অফ BPF, তেওঁলোকে কিয় আহি ইয়াতে কি কৰিলে এইটো এতিয়ালৈকে গম পোৱা যোৱা নাই। কিন্তু ইণ্টেনশ্যনেলি কৰিছে না তেওঁলোকে এখন ভাবিছে যে আজি এইটো যিহেতু ইলেকশ্যন অহাকালি, আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এনেকৈ এটা উপদ্ৰৱ সৃষ্টি কৰি আমি ভোটাৰ মানুহক অকণমান ভয় পোৱাওঁ, এনেকৈ কিবা এটা যদি ভাবিছে তেওঁলোকে এইটো ভুল। কাৰণ হয়তো তেওঁলোকে ভাবিছে যে তেওঁলোকে এইখন নিৰ্বাচন হাৰিবলৈ গৈ আছে, হয়তো সেইকাৰণে তেওঁলোকৰ এটা মনৰ পৰা দোষ কিবা খঙৰ ওপৰত এনেকৈ এইটো কৰিছে বুলি আমি ভাবিছোঁ। আচ্ছা, কিছুমান সমৰ্থকে মানে BPF অভিযোগ দিছে। নাই চাওক, আপুনি নিজে ভাবক, এইখন এটা টাউন এৰিয়া, গোটেই এৰিয়াৰ এইটো হাৰ্ট কেন্দ্ৰ। ইয়াত প্ৰথমত আমাৰ পাৰ্টিৰ পৰা যিহেতুকে ডাইৰেক্টলি কেণ্ডিডেটে নাই, আমি ছাপৰ্টহে কৰিছোঁ, তো আমাৰতো সেইবোৰৰ কোনো প্ৰশ্নই নাহে। আৰু আমাৰ যিখিনি NDAৰ লগত লাগি থকা তেওঁলোকে আজিলৈকে মই শুনা নাই এনেকৈ ক'ৰবাত বিলাইছে। ইমান দিনতে তেওঁলোকে কেনেকৈ চৰকাৰ চলাইছে, কিবা কেনেকৈ ইলেকশ্যন জিকিছে, তেওঁলোকৰ কথা এইটো। কিন্তু হোৱাট উই কেন আণ্ডাৰষ্টেণ্ড, তেওঁলোকে যে হাৰি গৈছে মনৰ পৰা, সেইটো ঘটনাৰে এইখন প্ৰমাণিত হয়। সেইখিনি গাড়ী ভাঙা ভাঙি এনেকুৱা হৈছে, কি ক'ব গোটেই বস্তুটো? ইনচিডেণ্টৰ খবৰ পোৱাৰ পাছত লগে পুলিচ টিম ইয়াত আহি পাইছে আৰু ইমিডিয়েটলি আমি 3জনক ইয়াতে স্পটৰ পৰা পিক আপ কৰিছোঁ। এতিয়ালৈকে 3জন এৰেষ্ট হৈছে আৰু এখন গাড়ী যিটো আছে চিজ হৈছে, যিখন গাড়ীৰ পৰা মানুহ আহিছিলে সেইখন গাড়ী চিজ কৰিছোঁ। কোনে ভাঙিছে? এতিয়া জাষ্ট আমি ইণ্ট্ৰগেট কৰিম, তদন্ত কৰিম এতিয়া কি কোন মানুহ আছে আৰু কোন মানুহ জড়িত আছে, গোটেই সেইটো ইণ্ট্ৰগেশ্যনত এতিয়া ওলাই যাব আৰু যি আছে লিগেল একশ্যন আমি সুনিশ্চিত কৰিম। আচ্ছা, মিনিষ্টাৰে আপোনাক আহোঁতে ইয়াত ফোন কৰি আহিছিলে নেকি? কাৰণ আমি ইয়াত মিনিষ্টাৰকো দেখা পাইছিলোঁ। তেখেত মানে কি ফোন মোক কৰিছে কি এইটো বেলেগ কাৰণে কৰিছে, এইটো এনেকুৱা কৰা নাই, এইটো ঘটনাৰ কাৰণে কৰা নাই, এইটো বেলেগ সন্দৰ্ভত কিবা এটা ফোন কৰিছিলে আৰু এইটো তাতো আমি পাৰ্টি পঠাইছোঁ লগে যিটো এটা ইনফৰমেশ্যন তেখেত দিছিলে, তাতো আমি লগে পঠাইছিলোঁ পাৰ্টি। কিন্তু ইয়াৰ ঘটনাৰ কাৰণে আমি বেলেগ ফোন এটা পাইছিলোঁ আৰু লগে পুলিচ পাৰ্টি আমি ইয়াত পঠালোঁ। কোনোবা ইনজিয়ৰ হৈছে নেকি? ইনজিয়ৰ্ড এতিয়ালৈকেতো আমি দেখা নাই কোনো ইনজুৰি কাৰো, কিন্তু তথাপিও এতিয়া তদন্ত ষ্টাৰ্ট হ'ব, আমি গম পাই যাম। আৰু মিনিষ্টাৰে যিটো মানে এলিগেশ্যন আনিছে যে ইয়াত আপোনাৰ অৰূপ দে EM তেখেতে ইয়াত পইচা বিলাই আছিলে, এনেধৰণৰ কিছুমান এলিগেশ্যন আনিছে, গতিকে সেইটো কিবা আপুনি খবৰ পাইছে নেকি বা প্ৰমাণ পাইছে নেকি? প্ৰমাণটো আমি তেনেকুৱা পোৱা নাই আৰু কোনো মানুহ ঘৰত আছে, তেখেতৰ এজ পাৰ ইনফৰমেশ্যন তেখেতৰ ৰিলেটিভ ঘৰ হয়। তো এতিয়া আমি তেনেকুৱা কোনো ইনফৰমেশ্যন পোৱা নাই আৰু কোনো প্ৰুফো পোৱা নাই। তাৰ গাড়ীটো কোনে মাৰপিট কৰিছে, ভাণ্ডালাইজ কৰি দিলে? ডেফিনেটলি এইটো আমি তদন্ত কৰি আছোঁ, 3জনক এতিয়ালৈকে এৰেষ্টো কৰিছোঁ। ছাৰ, যোৱাকালিৰ যে ইনচিডেণ্ট, এইটো 2জনক ফৰৱাৰ্ড কৰা হৈছে নেকি ছাৰ? হা, 2জন ফৰৱাৰ্ড কৰা হৈছে। কিবা কাৰণ পাইছে নেকি? কাৰ্ড যোৱাকালি PSO আৰু কিবাৰ পৰা কিবা বস্তু পাইছে নেকি? সেইটো আগত যেনেকুৱা আমি কৈছিলোঁ, পুলিচৰ কামত বাধা দি আছিলে তেওঁলোক, আৰু আমি যেতিয়া ডিউটি ডিscharge কৰি আছিলোঁ বাধা দি আছিলে, সেইকাৰণে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু এছল্টো তেওঁলোক কৰিছে আমাৰ পুলিচৰ মানুহক। ছাৰ, অৰূপ দে তেওঁৰ লগত আপোনালোকৰ কিবা যোগাযোগ কৰিছে নেকি? অৰূপ দেৰ লগত কিবা যোগাযোগ কৰিছে? আমি ইনফৰমেশ্যন পাইছোঁ কি ইয়াত কিবা গণ্ডগোল চলি আছে, বহুত মানুহ ঘেৰাও কৰি লৈছে এটা ৰেচিডেঞ্চত,
আৰু লগালগি পুলিচ পাৰ্টি আমি পঠাইছোঁ।